বিজেপিজों थानानै प्रमद बर'आ आइसिइउआवसो सोरखार सालायदों। 3 বছর সরকার এইগুলো আর শেষ এতিয়া বিজেপির লগত থাকি আইসিইউত সরকার চলাই আছে প্রমদ বড়ো। এই আইসিইউ যদি অক্সিজেনের মাস্কটো বিজেপি যদি খুলি দিয়ে কালি প্রমদ বড়োর সরকারটো শেষ সাফা। प्रमद बर' आरो इउपिपिएलनि इएम एमसिएलएफोरा बिटिसिनि जौगाखांनायनि खामानि मावनो फैयाखै। এতিয়াতো আমি গম পাইছো ৰাইজে সব বুজি পাইছে প্ৰমদ বড়ো আৰু তেখেতৰ কোম্পানী ইউপিপিএলৰ ইএম এমচিএলএ সকল হল একোজন উন্নতিৰ কাৰণে অহা নাই। তেখেতসকলৰ নিজৰ স্বাৰ্থৰ নিজৰ টকা কামাবৰ কাৰণেহে তেখেতে আজি দলত সোমাই আজি টকা ঘটিবৰ কাৰণে তেখেতসকলে আজি ৰাজনীতি কৰিছে। हाग्रामा महिलारिनि समाव मावनाय 1 कोटी रांनि खामानि मावनायाव प्रमद बर' सोरखारा 5 कोटी रांनि रिपेयारिंनि खामानि मावदों। बे बाथ्राया नन्दलाल मगरनि। তেখেতেতো ইয়াৰ ওপৰত যদি আমাৰ চিফ ছাৰে 1 কোটিৰ কাম কৰিছে তেখেতসকলেতো ৰিপেয়াৰিংটোই 5 কোটি কৰে। 1 কোটি কামত 5 কোটি ৰিপেয়াৰিং আৰু তেখেতসকলৰ নতুন কাম নাই নহয়। মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰ দেৱে কৰা কামখিনিৰ ওপৰতহে ৰং মাৰি আছে। बाक्सा जिल्ला मुसलपुर ओनसोलनि मेदाघाटआव दिनै जानाय बिपिएफनि गरखा सेलनि जथुमा जालाङो। बे जथुमायाव मोनसे जिल्लानि गरखा सेलनि सोद्रोमाफोरा बाहागो लायो। बिपिएफनि गरखा सेलनि आफादगिरि नन्दलाल मगरा बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' दैदेननाय सोरखारनि हेंथायै माखासे अजद लाबोयो। नन्दलाल मगरनि बादिब्ला इउपिपिएलआ गावनि हारिखौनो थगायनानै राजखान्थि खालामगासिनो। गावनि हारिखौ थगायनायाव प्रमद बर'आ डिग्री गोनां। बे मानसिया गुबुन हारिनि मानसि आफादखौ लानानै मा खामानि मावनो हानो? प्रमद बर' आरो इउपिपिएलनि इएम एमसिएलएफोरा बिटिसिनि जौगाखांनायनि खामानि मावनो फैयाखै। गावबा गावनि सार्थ आरो रां खामायनोसो राजखान्थियाव फैदों। लोगोसेनो बिथाङा बुंबावो दि बिटिसिआव सोलायनाय लाबोगोन, नखर नखर साख्रि होगोन। बिटिसिखौ सुइजारलेण्ड खालामनो होनदोंब्लाबो जेबो खालामनो हायाखै होननानै सिगां हाग्रामा महिलारिनि समाव मावनाय 1 कोटी रांनि खामानि मावनायाव प्रमद बर' सोरखारा 5 कोटी रांनि रिपेयारिंनि खामानि मावदों। आथिखाल बिटिसि खुंथाया जेबो गोदान खामानि मावाखै। हाग्रामा महिलारि मावनाय खामानिखौसो रं फुनदों आरो पिता हास'दों होनना अजद लाबोयो। प्रथम गोरखा सेल बिपिएफर केन्द्रीय कार्यनिर्वाहक सभा अनुष्ठित হয় আৰু আমাৰ গোর্খা সেল বিপিএফর 10টাকে জিলা আজ উপস্থিত থাকে। মাননীয় শ্রীযুত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিপিএফ দল আমি শক্তিশালীভাৱে আমি আগবাঢ়ি আছো আৰু তাত গোর্খা সেল বিপিএফে সক্ৰিয়ভাৱে কাম কৰিছে আৰু নিশ্চিত 2024 আৰু 25ত ৰাইজৰ স্বাৰ্থত জনগণৰ বিটিচিৰ উন্নতিৰ স্বাৰ্থত আমি আকৌ এবাৰ চৰকাৰত আহিম। ইউপিপিএলেতো নিজৰ জাতিটোৱে ঠগাই পেলাই আজি ৰাজনীতি কৰি আছে আৰু এইটোত প্ৰমদ বড়োতো আৰু 1 নম্বৰ মাষ্টাৰ, কিন্তু জাতি ঠগোৱা ডিগ্ৰী লৈ আছে। আৰু এইজন মানুহে আৰু কি বেলেগ জাতি জনগোষ্ঠীৰ সংগঠনক লৈ কাম কৰিব পাৰে? এতিয়াতো আমি গম পাইছো ৰাইজে সব বুজি পাইছে আৰু প্ৰমদ বড়ো আৰু তেখেতৰ কোম্পানী ইউপিপিএলৰ ইএম এমচিএলএ সকল হল একোজন উন্নতিৰ কাৰণে অহা নাই। তেখেতসকলৰ নিজৰ স্বাৰ্থৰ নিজৰ টকা কামাবৰ কাৰণেহে তেখেতে আজি দলত সোমাই আজি টকা ঘটিবৰ কাৰণে তেখেতসকলে আজি ৰাজনীতি কৰিছে। বিটিচিৰ জনগণৰ স্বাৰ্থত কাম তেখেতে কৰা নাই। আজি তেখেতসকলে যিবিলাক শ্লোগান দি আহিছে যে বিটিচিত আমি পৰিৱৰ্তন আনিম, ঘৰে ঘৰে চাকৰি দিম, হেই কৰিম, বিটিচিক আমি সুইজাৰলেণ্ড বনাম, কিবা কিবি আৰু এইবিলাক আৰু কৈ লাভ মানে ক'লে নিজৰ মুখটো বিচাৰে। কিন্তু আজি 0.1% কৰিব পৰা নাই। নিজৰ দলটোৱে ধৰি ৰাখিব পৰা নাই। আজি ইউপিপিএল কৰা নেতাসকলে আজি দলৰ পৰা ৰেজিগনেশ্যন দি পেলাই আজি বিপিএফত আহি আছে। তেখেতসকলৰ নিজৰ দলটোৱে ছেটিছফাইড নহয় কৰ্মীসকল। চাওক, বিপিএফ চৰকাৰ যেতিয়া মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱে চিফ হৈ যিখিনি কাম কৰিছে তেখেতেতো ইয়াৰ ওপৰত যদি আমাৰ চিফ ছাৰে 1 কোটিৰ কাম কৰিছে তেখেতসকলেতো ৰিপেয়াৰিংটোই 5 কোটি কৰে। 1 কোটি কামত 5 কোটি ৰিপেয়াৰিং আৰু তেখেতসকলৰ নতুন কাম নাই নহয়। মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱে কৰা কামখিনিৰ ওপৰতহে ৰং মাৰি আছে।
যিবিলাক কাম তেখেতে কৰিছে তেখেতসকলৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াই ফিতা কাটি ঘূৰি আছে খুব নতুন কাম কৰিছে একো কাম কৰিব পৰা নাই তেখেতে যিটো BTR চুক্তি কৰি আনিছে BTR চুক্তিত বোলে এইটো হ'ব এই হ'বহে হোৱাটো নাই আৰু নহ'ব 3 বছৰ চৰকাৰ এইটো আৰু শেষ কেতিয়া বিজেপিৰ লগত থাকি ICUত চৰকাৰ চলাই আছে প্ৰমোদ বড়োই এই ICUত যদি অক্সিজেনৰ মাস্কটো বিজেপিয়ে যদি খুলি দিয়ে কালি প্ৰমোদ বড়োৰ চৰকাৰটো শেষ চাফা আৰু আজি আমি দেখিবলৈ পাইছোঁ যিটো সময়ত মাননীয় শ্ৰীযুত হাগ্ৰাবাম মহিলাৰী দেৱক দিল্লী আৰু দিছপুৰে এটা সময়ত কেনেকৈ মনোৱা যায় কেনেকৈ হাগ্ৰাবাম মহিলাৰী দেৱ আৰু BTCক আমি শান্তি ৰাখিব পাৰোঁ সেইটো লক্ষ্য আছিল যাৰ কাৰণে আজি আমি হাজাৰ হাজাৰ কোটি টকা আমি এই অঞ্চলত আনিব পাৰিছিলোঁ ৰাস্তা ঘাট পদূলি ব্ৰিজ চাকৰি আমি বিভিন্ন বস্তু আমি পাবলৈ সক্ষম হৈছোঁ কিন্তু প্ৰমোদ বড়োই কি চিন্তা কৰে মই কেনেকৈ মোৰ ডিপাৰ্টমেণ্টটো কাটি দিল্লী আৰু দিছপুৰক খুচ ৰাখিব পাৰিম কেনেকৈ মই BTCত এলটমেণ্ট হোৱা পইচাখিনিক মই তেখেতসকলক 50% দি পেলাই মই তেখেতসকলক খুচ ৰাখিব পাৰিম সেইখিনিহে প্ৰমোদ বড়োই চিন্তা কৰে চাওক MP ইলেকশ্যনত আমি জিতিবই লাগিব BPFৰ জিত মানে আজি আমাৰ BTC তথা বড়ো জনগণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যুঁজ এই যুঁজত আমি MPত আমি জিতিবই লাগিব প্ৰমোদ বড়ো জিতিলে তাৰ নিজৰ কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰে তেখেতে বেলেগৰ কাৰণেহে জিতাই পঠাব আৰু BPFে জিতিলে BTCৰ উন্নতিৰ শান্তি আৰু প্ৰগতিৰ কাৰণে তেখেতে কাম কৰিব সংসদত তেখেতে মাত মাতিব আজিৰ দিনত যোৱা আমাৰ 19 আগষ্ট 2003 বিজনীত আমাৰ CWC মিটিং হৈছিল তাত আমি প্ৰস্তাৱ লোৱা নাই যদিও মাননীয় শ্ৰীযুত হাগ্ৰাবাম মহিলাৰী দেৱে স্পষ্টকৈ কৈছে আমি কোনো NDA বা ইণ্ডিয়াত আমি নাই বা আমি এলায়েন্স নোহোৱাকৈ আমি নিজাববীয়াকৈ খেলিম আৰু আমাৰ BTCৰ যিবিলাক ইছ্যুজ যিবিলাক নিডছবিলাক আছে সেই ইছ্যুটোক লৈ পেলাই আমি পাৰ্লামেণ্টত আমি মানুহ পঠাম আৰু BTR চুক্তিয়ে আমাক যথেষ্ট ক্ষতি কৰিছে আৰু এই চুক্তিক যদি আমি কাৰেকশ্যন কৰিব লাগে তেতিয়াহ'লে পাৰ্লামেণ্টত আমাৰ প্ৰতিনিধি থাকিব লাগিব আৰু UPPLৰ যদি প্ৰতিনিধি যায় এই BTR চুক্তিকত যিখিনি আছে সেইটোও চেছ কৰি আনিব